নমস্কাৰ, আজি মই বনাম পইতা ভাতৰ লগত ভেন্দি, ভাত কেৰেলা, আলু ভাজি আৰু আলু পিটিকাটো থাকিবই। আচ্ছা, আপোনালোকে বাৰু জানেনে এই ভাত কেৰেলাটো কেৰেলাৰ পৰা আহিছে নে কেৰেলা দেশৰ পৰা আহিছে? জানিলে কমেণ্ট কৰি জনাবচোন। পিছে মই এটা কথা কিন্তু আপোনালোকক কম আকৌ দেই, আমাৰ ঘৰ যিহেতু গাঁৱত, আমাৰ ফালে আকৌ বহাগ মাহৰ আৰম্ভণিতে আমলৰি টোপ আৰু কণী যুঁজত সৰা কণী ভাজিৰ লগত কিন্তু পইতা ভাত প্ৰায় সকলো ঘৰতে খোৱা হয়। আপোনালোকে বাৰু জানেনে পইতা ভাত আমাৰ স্বাস্থ্যৰ কাৰণে কিমান বেছি উপকাৰী? আজিকালি মানুহবোৰে ডায়েটিং কৰি মৰে। জানেনে পইতা ভাতৰ তৃপ্তিয়ে দেহত কলেষ্ট্ৰল, ফেট এইবোৰ কম কৰি ৰাখে। আনকি পইতা ভাতে খাদ্য হজম কৰাটো অতি ধুনীয়াকৈ সহায় কৰে। পইতা ভাতৰ পানীখিনিক ফুটনি বুলি কোৱা হয়। আপোনালোকে জানেনে পইতা ভাতে শৰীৰত পটেছিয়াম আৰু আইৰণৰ মাত্ৰাও বৃদ্ধি কৰে। গতিকে ইমানখিনি উপকাৰিতা পাওঁ যেতিয়া সকলোৱে এবাৰ হ'লেও পইতা ভাত এসাঁজ খাব দিয়ক। আমাৰ অসমীয়া সমাজেতো খায়েই।